हेलो फ्रेंड्स, मैं दीपेन और আপোনালোক চাইছে দীপেন ৰায় অল ইউটিউব চেনেল আৰু পুনৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আমি এফালে মানে গৈ আছোঁ আৰু ক'ত গৈ আছোঁ ভিডিঅ'টো চালে গম পাব আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখুৱাই যাম। সকলোকে চাই থাকিব বুলি আশা ৰাখিলোঁ আৰু যিসকলে মোৰ চেনেলত নতুনকৈ চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আছোঁ বৰ্তমান হিৰাজুলিত, তেজপুৰ হিৰাজুলি বুলি কয় আৰু মই গৈ আছোঁ আৰু বাগানৰ মাজে মাজে গৈ আছোঁ। আছোঁ আৰু ক'ত গৈ আছোঁ সেইটোতো সকলোকে চালে গম পাব সকলোখিনি। আৰু আমি গৈ আছোঁ বৰ্তমান হিৰাজুলি বাগানৰ মাজে মাজে, আৰু তেজপুৰ হিৰাজুলি বাগান হৈছে ইখনে ইমান ডাঙৰ বাগান চাওক, আৰু ইয়াত চাওক ইমান ধুনীয়া চাহপাতি বাগান, আৰু বাগানৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ। वाओ, क्या ब्यूटीफुल नजरा है, देखो। समझ रहे हो ना? तो गाइस, तो फाइनली आही पालो तेजपुर बेलसरी नदी, और এইখনে হৈছে বেলচৰী নদীখন চাওক। আৰু মানে ইয়াত ব্ৰিজ ভাঙিছে, এইটো নতুনকৈ ব্ৰিজ বনাই আছে আৰু মই গৈ আছোঁ এতিয়া মানে বাঁহৰ ব্ৰিজৰ ওপৰেদি, মানে পাকাৰ ব্ৰিজৰ ওপৰত যাম। তো দেখুৱাই আছোঁ, তো চাই থাকিব। আৰু মই গৈ আছোঁ আহিলে খোজকাঢ়ি, হিন্দুৱে আগত গৈছে। এয়া চাওক, ফাইনেলি আহিলোঁ ব্ৰিজৰ ওপৰত, আৰু ইফালে নদী চাওক, তাত ট্ৰেক্টৰ লগাইছে, মানে বালি তুলি আছে। আৰু আমি গৈ আছোঁ ইফালে, তো দেখুৱাই যাম, চাই থাকিব। তো গাইছ, তো এনেকৈ আহি পালোঁ মিছামাৰী আৰ্মিৰ কেম্প, আৰু চাওক ইমান ডাঙৰ আৰ্মিৰ কেম্প, প্ৰথমবাৰ আহিছোঁ। তো আপোনালোকৰ কাৰণত বনাই আছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি চাই থাকিব। আৰু ইয়াতে মানে হেলমেট পৰিধান কৰিব লাগে, হেলমেট লগাব লাগে, সেইটো কাৰণত হেলমেট লগাই। আৰু অসমৰ আটাইতকৈ ডাঙৰ আৰ্মিৰ কেম্প হৈছে ইখনতকৈ ডাঙৰ মানে আৰ্মিৰ কেম্প ক'তো নাই। আৰু যদি কোনোবাই আহিব বিচাৰিছে আহিব পাৰিব, ন' প্ৰব্লেম। আৰু গৈ আছোঁ আৰ্মিৰ কেম্পৰ মাজে মাজে। তো আহি পালোঁ ফাইনেলি হোষ্টেল। আৰু ইয়াতে মানে কিয় আহিলোঁ, কি কাৰণে আহিলোঁ সেইখিনি কৈ আছোঁ। তো আমাৰ ভাগিনী ইয়াতে আছে, আৰু মানে তাৰ বাৰ্থডে আছে, বাৰ্থডেৰ কাৰণত মানে কেক লৈ কিনে আহিলোঁ তাক দিবৰ কাৰণত। মানে আমি বাৰ্থডে নকৰোঁ ঘৰত লৈ নাযাওঁ তাক, মানে ইয়াতে কৰিব, সেইটো কাৰণত মানে কেক চব লৈ আহিলোঁ। আৰু
সকলোখিনি মানে দি যাম আৰু দেখুৱাই আছোঁ। চাই থাকিব। ফাইনেলি আহি বোলো হোষ্টেল। চাওক ইমান ডাঙৰ মানে হোষ্টেল নহয়, সৰু হোষ্টেল। আৰু আমি এতিয়া গৈ আছোঁ হোষ্টেলৰ ভিতৰত। তো দেখুৱাই আছোঁ এইখনে হোষ্টেলৰ ওপৰত দেখুৱাইছোঁ। চাই থাকিব। চাওক আৰু এইবিলাক ল'ৰা ছোৱালীবিলাকে মানে খেলি আছে। এইবিলাক চব মানে ইয়াতে থাকে আৰু ইয়াতে পঢ়া শুনা কৰে। সেইটো ইয়াতে আছে। চাওক কেনেকৈ চলিছে। তো মানে আমাৰ ভাইখিনি আহি পোৱা নাই, আছে নাজানো, এতিয়া আহি আছে। আৰু এইটো হৈছে আমাৰ ভিডিঅ'হে লৈছে অনেক দিবৰ কাৰণত। এয়া চাওক আমাৰ ভাগিনী আহি গ'ল। আমাৰ ভাগিনী আছে। হাই ক হাই হাই ক হাই ক মানে ভাগিনীয়ে লাজ কৰিছে আৰু হাই দিব। বেগ লৈ আছোঁ আৰু এইফালে কাপোৰ আছে। কেকটো দেখুৱাই আছোঁ। তো চাৰিব আৰু আমি এতিয়া মানে কেকটো আনবক্সিং কৰি দেখুৱাম। চাই থাকিব। এয়া চাওক এইটো মানে আনবক্সিং কৰি লওঁ আৰু মই মানে কৰি আছোঁ। এয়া চাওক আৰু তাত লেখা আছে আৰু আমাৰ ভাগিনীহঁতে ইয়াতে থাকে। এইটো হৈছে ভাগিনীহঁতৰ মানে থাকা ৰুম। চাওক যোৱা হ'ল লৈ আছোঁ আৰু এতিয়া মানে ঘৰত আমি গৈ আছোঁ। বাই বাই।